bounds. নমস্কাৰ বন্ধুসকল, মই ভাস্কৰে আপোনালোকক আছামিজ মিডিয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখাম আপোনালোকে মিউজিকেলিৰ ভিডিঅ'বোৰ কেনেকৈ ৱাটাৰমাৰ্ক নোহোৱাকৈ ডাউনলোড কৰিব পাৰে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ সাৰ্চ বাৰত আপোনালোকে সাৰ্চ কৰিব ডাউনলোড মিউজিকেলি ভিডিঅ'। তাত আপোনাৰ ডাইৰেক্ট ভিডিঅ' ডাউনলোডাৰ ফৰ মিউজিকেলি বুলি এটা এপ্লিকেশ্যন আহিব। সেই এপ্লিকেশ্যনটো ডাউনলোড কৰি অ'পেন কৰিব। মই অলৰেডি ডাউনলোড কৰি থৈছোঁ, এতিয়া মই অ'পেন কৰোঁ। এইটো এনেকৈ অ'পেন হ'ল। ইয়াৰ পিছত আপোনালোকৰ মিউজিকেলি এপ্লিকেশ্যনটোত যাব। মিউজিকেলি এপ্লিকেশ্যনটোত যোৱাৰ পিছত এই ভিডিঅ'টোকে মই ডাউনলোড কৰিব। এতিয়া আপোনালোকে শ্বেয়াৰ বটনটো যে দেখিছে মেছেজৰ তলত, শ্বেয়াৰ বটনটোত ক্লিক কৰিব। ইয়াত লিংকটো আপোনালোকে কপি কৰিব। কপি লিংকত ক্লিক কৰিব। তাৰপৰা মিনিমাইজ কৰি দি আপোনালোকৰ সেই এপ্লিকেশ্যনটোত যাব, ডাউনলোড ফৰ মিউজিকেলি। ইয়াত এণ্টাৰ মিউজিকেলি URL, ইয়াত আপোনালোকে সেই লিংকটো পেষ্ট কৰিব আৰু অলপ দেৰি ৰ'ব। ৰোৱাৰ পিছত তলত ইয়াত আপোনাৰ ৰঙাকৈ দেখিছে ডাউনলোড বুলি আছে, সেই ডাউনলোডটোত ক্লিক কৰি দিব। আৰু আপোনাৰ ভিডিঅ' ডাউনলোড কমপ্লিট হৈ গ'ল। এই ভিডিঅ'টো চাবলৈ আপোনালোকে গেলেৰীত যাব লাগিব বা আপোনালোকৰ এই MX প্লেয়াৰ এপ্লিকেশ্যনতো চাব পাৰে। মই গেলেৰীতে দেখাইছোঁ। এইটো ডাউনলোড ফৰ মিউজিকেলি। এই ভিডিঅ'টো এতিয়া ডাউনলোড কৰিছিলোঁ, এইটো ডাউনলোড হৈ গ'ল, আপোনালোকে চাব পাৰে। এইদৰে আপোনালোকে মিউজিকেলি ভিডিঅ'বোৰ ডাউনলোড কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।